তো ৰাতিপুৱাই পুৱাই ধুনীয়াকৈ গা ধুই মেলি ওলালোঁ আমি আমাৰ ইনষ্টিটিউট ITI খনলৈ। আৰু আজি হৈছে সৰস্বতী পূজা লগতে ভেলেণ্টাইন ডে। তো আজি আমি গৈ আছোঁ টিপামলৈ, আহোমসকলৰ প্ৰথম ৰাজধানী। পুৰা ধুনীয়া পাহাৰীয়া জেগা, সকলোবোৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো এনজয় কৰিব বুলি আশা ৰাখিছোঁ। আৰু প্ৰথমতে এতিয়া আমি গৈ আছোঁ ITI লৈ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে গাইজ এতিয়া বৰ্তমান গৈ আছোঁ আমি ITI, আৰু ITI দৃশ্যটো আপোনালোকক সকলোবোৰ দেখুৱাম। তো এনেকৈ আহি আমি পাই গ'লোঁ ITI খন, আৰু এয়া হৈছে আমাৰ ITI চাইনবোৰ্ড, আৰু এইকেইটা আমাৰ লগৰকেইটা। আৰু সিহঁতি অলৰেডি ধূপ চাকি জ্বলাই আহিলে তাত, এতিয়া আৰু সিহঁতি পূৰা ফুৰিব। তো আমিও এনেকৈ সোমাই আহিলোঁ, আৰু সোমাই পানি ধূপ চাকি জ্বলাই আহোঁগৈ। তো সোমাই আহিয়ে লগ পাই গ'লোঁ এয়া আমাৰ ৰাজু, আৰু ই পূৰা খোৱাত লাগিয়ে গ'ল। তো ময়ো খাই আছোঁ, আহি আছোঁ। আৰু এয়া হৈছে আমাৰ ডিজেল মেকানিকৰ ৱৰ্কশ্বপ, মানে প্ৰেক্টিকেল ৰুম, আৰু ইয়াতে আমাৰ সকলোবোৰ প্ৰেক্টিকেল হৈ যায়। আৰু এতিয়া ইয়াতে মানে ধুনীয়াকৈ দেৱী মূৰ্তি প্ৰতিস্থাপন কৰিছে, আৰু ইয়াতে পূজা পাতি দিছে। তো আপোনালোকক সকলো দৃশ্য দেখুৱাই আছোঁ, ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰক। আৰু সৌৱা হৈছে পূজাৰী, আৰু ময়ো প্ৰথমতে এতিয়া ধূপ জ্বলাই লওঁ, তাৰপিছত পূজাৰীৰ লগত কথা পাতি আছোঁ ৰ'ব। পূজাৰী আকৌ ডিজেল মেকানিকৰে ষ্টুডেণ্ট হয়, তো কথা পাতিবই লাগিব ন, পাতি আছোঁ ৰ'ব। পূজাৰী ডিজেলৰ নেকি? হে, তুই ডিজেলৰ হয়? আৰু এয়া স্পেচিয়েল পূজাৰী আমাৰ ডিজেলৰ। তো মানে সকলোবোৰ দায়িত্ব ষ্টুডেণ্টকে ল'বলৈ কৈছিলে, তো সেইবাবে ইহঁতি ল'লে যে, তাকে বহুত ধন্যবাদ দিছোঁ। আৰু ইহঁতক যাতে 100ৰ ভিতৰত 100% দি দিয়ে আৰু সৰস্বতী মাই। তো প্ৰসাদৰ ভাগ লৈ পিনি খাই ল'লোঁ, আৰু আমি সোনকালে ওলাই দিওঁ, টিপামলৈ যাবলগীয়া আছে। আৰু খোৱাৰ ব্যৱস্থা আছিলে, কিন্তু আমি এতিয়া খাই থাকিলে দেৰি হৈ যাব। তো ব'লক আমি টিপামলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। তো আহি পাই গ'লোহি আমি ভাদৈ ইক' ৰিজৰ্ট, আৰু ইয়ালৈ মই আহিছিলোঁ। আৰু ভিডিঅ' যদি চাইছে আপোনালোকে গমেই পাব, মই যদি নাই চোৱা ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে ভিডিঅ'টো চাব। আৰু ইয়াত আমি এতিয়া সোমাই নাথাকোঁ, আৰু দেৰি হৈ যাব, সেইবাবে আমি পোনে এতিয়া গৈ থাকোঁ টিপাম। বৰ্তমান আমি পালোহি ঔগুৰি, আৰু কিমানটো আছে নাজানো, প্ৰথম আহিছোঁ। আৰু ইয়ে লৈ আহিছে মেইন ইয়ে। তো এনেকৈ আহি আমি পালোহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন টিপাম। আৰু ওপৰত এটা মন্দিৰ আছে, আৰু ষ্টেপ বগাই এতিয়া গৈ থাকিব লাগিব। তথাপিতো আমি যাম, ভাগৰ লাগি আহিছে অলৰেডি, জ'চ আছে। তো আপোনালোকক ওপৰৰ দৃশ্য দেখুৱাই আছোঁতে ভিডিঅ'টো চাই থাকক। আৰু এইখন হৈছে টিপামৰ মেইন গেটখন। তো গাইজ এতিয়া পাই গ'লো টিপাম, মানে সৰস্বতী পূজাৰ পৰা ঘূৰি ফুৰিছোঁ। তো গাইজ কিমান ষ্টেপ আছে নাজানো, বাট গৈ আছোঁ। তো এইখনেই হৈছে আহোমসকলৰ প্ৰথমখন অস্থায়ী ৰাজধানী, আৰু ইমানেই সুন্দৰ দৃশ্য। আপোনালোকে ভিডিঅ'টো এনজয় কৰক, আৰু লাইক চাইক কৰি দিয়ক।
বস্তুটো এটা মন্দিৰ আছে গাইজ আৰু ওপৰলৈ আহি পানি এটা মন্দিৰ পাম আমি তো এইটোৱে আছিল টিপামৰ পৰা এটা ভিডিঅ' তো বাৰিষা কালততো আৰু ধুনীয়া হৈ থাকে পৰিৱেশটো পূৰা সেউজীয়া চাহপাতবোৰ ওলাই থাকে আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই